ৱাৰ্কছত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা ইয়াত ছাৰ্ভিচ কেনেকৈ ল'ব সেই বিষয়ে জানিব পাৰিব। আপোনালোকক কোনোবাই এনেকুৱা ধৰণৰ এটা লিংক দিব। এই লিংকটোত আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। এই লিংকটোত যেতিয়া ক্লিক কৰি দিব, দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোল। যেতিয়া লিংকটোত ক্লিক কৰি দিব, এনেকুৱা এটা পেজ খোল খাব। ইয়াতে প্ৰথমতে আপোনালোকে ফোন নাম্বাৰটো লিখিব। তাৰপিছত এটা পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব, ষ্ট্ৰং পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড দিব আৰু যিজনে আপোনাক ৰেফাৰ কৰিছে তেওঁৰ ৰেফাৰ কোডটো ইয়াত আহিয়েই যাব। আৰু তাৰপিছত ইয়াতে এটা এই ভেৰিফিকেশ্যন কোড এটা থাকিব, সেই কোডটো ইয়াত বহাই দিব লাগিব। এই কোডটো আপোনালোকে এনেকৈ চালে ধৰিব নোৱাৰিব। ইয়াক তাৰমানে এনেকৈ এইটো টাচ কৰি ল'ব, লৈ উঠি এইটো অলপমান কি কৰি দিব, ডাঙৰ কৰি দিব। এনেকৈ ডাঙৰ কৰি বহল কৰি লৈ এই নাম্বাৰটো ভালদৰে চাই ল'ব। ইয়াতে এতিয়া এইটো 9371 আছে। আমি তাৰমানে সৰুকৈ থাকিলে এই নাম্বাৰটো চিনি পোৱাত অসুবিধা হয়, সেইকাৰণে ডাঙৰ কৰি ল'ম। লৈ উঠি এতিয়া কি কৰিব লাগিব, ইয়াতে এই কোডটো এই ঘৰটোত আমি কোডটো কি কৰি দিব লাগিব, বহাই দিব লাগিব। দি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কি হৈ গ'ল, আইডিটো হৈ গ'ল। এইখিনিয়ে আইডি। তাৰপিছত এই আইডিটো আমি কি কৰিব লাগিব, ৰিচাৰ্জ কৰিব লাগিব। ৰিচাৰ্জ কেনেকৈ কৰিব লাগে মই ইয়াৰ আগৰ ভিডিঅ'ত দিছোঁ আৰু ইয়াতে ডিছক্ৰিপশ্যনতো লিংক দিয়া থাকিব। সেই লিংকত গৈ ভিডিঅ'টো চাই ল'ব পাৰিব। এতিয়া ইয়াত ছাৰ্ভিচ কেনেকৈ ল'ব বা ইয়াত প্ৰফিট কেনেকুৱা হ'ব, মই সেই বিষয়েও অলপমান আপোনালোকক অৱগত কৰিম। এতিয়া মই এটা আইডি মই খুলি ল'ম বাৰু। এই আইডিটো খুলি লৈ মই কেনেকৈ কি কৰিব লাগে মই দেখুৱাই দি আছোঁ। এই আইডিটোত আপোনালোকে ৰিচাৰ্জ কৰিব লাগিলে এই অপশ্যনটোত গৈ ৰিচাৰ্জ কৰিব পাৰে। আৰু যদি আপোনালোকে উইথড্ৰ কৰিব লাগে এই অপশ্যনটোত উইথড্ৰ কৰিব পাৰে। আৰু আপোনাৰ টেলিগ্ৰামলৈ যাব লাগিলে এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে টেলিগ্ৰামত যাব পাৰিব, বা এই এপটোত ক্লিক কৰিও আপোনালোকে টেলিগ্ৰামত যাব পাৰিব। এতিয়া ইয়াত কেনেকৈ ছাৰ্ভিচ ল'ব লাগে সেইটো আপোনালোকক কি কৰিব, টেলিগ্ৰামত ইয়াৰে কোনটো কইনত ট্ৰেডিং কৰিব লাগিব সেইটো আপোনালোকক দেখুৱাই দিব। ধৰা আপোনালোকক TRX এই কইনটোত ট্ৰেডিং কৰিব দিছে, আপোনালোকে এই কইনটোত কি কৰি দিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এখন চাৰ্ট আহিব। এই চাৰ্টখন অকণমান দাঙি দিব। ইয়াতে তলত কি আছে, মাইনৰ ৰবট বুলি আছে। এই মাইনৰ ৰবটত ক্লিক কৰি দিব। দিয়াৰ লগে লগে এনেকৈ আহিব। আপোনালোকৰ ইয়াতে কিমান পইচা জমা আছিল ইয়াত দেখুৱাই দিব আৰু কিমান ইনকাম হ'ব আজি সেই বস্তুখিনিও ইয়াত দেখাই দিব। তাৰপিছত আপোনালোকে ছাবমিট মাৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ ইনকামটো লগে লগে শ্ব' হৈ যাব। এতিয়া সেই ইনকামটো শ্ব' ক'ত হৈছে আপোনালোকে চাবৰ কাৰণে এটা কাম কৰিব পাৰে। এই যিটো মাই অপশ্যন আছে, এই মাই অপশ্যনত ক্লিক কৰি দিলে, ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ ইনকামটো শ্ব' হৈ যাব। এই ঘৰটোত আপোনালোকে কিমান ইনকাম হৈছে আজি সেইটো দেখুৱাই দিব। এনেকৈ আপোনালোকে ইয়াতে কি কৰিব পাৰে, ছাৰ্ভিচ ল'ব পাৰে। আপোনালোকে এতিয়া ধৰা ইয়াতে কিমান ইনকাম আছে এই ঘৰটোত ক্লিক কৰিও আপোনালোকে কিমান উইথড্ৰ কৰিছে কি কৰিছে চাব পাৰে। এনেকৈ ইয়াতে আপোনালোকে কি কৰি দিলে, ক্লিক কৰি দিলে। এতিয়া মই এইটো আইডিত 1900 উইথড্ৰ কৰিছোঁ আৰু এইখিনি জমা আছে। আমি এইখিনি জমা উঠাব পৰা অৱস্থাত আছে, উঠালে উঠাই ল'ব পাৰি। ইয়াত উইথড্ৰ কৰোঁতেও কোনো ভেজাল নাই, লগে লগে উইথড্ৰটো হৈছে। উইথড্ৰত বেছি হেৰি নাই, ইয়াত ইজি প্ৰচেছ, গতিকে আপোনালোকে উইথড্ৰ কৰি ল'ব পাৰে। আৰু আপোনালোকে ট্ৰেডিং কৰিব লাগিলে কি কৰিব লাগে, মাৰ্কেটত ক্লিক কৰিব লাগিব, কৰি উঠি কৰিব লাগিব। আকৌ আগৰ পেজলৈ যাব লাগিলে আপোনালোকে হোমত ক্লিক কৰি আগৰ পেজলৈ গুচি যাব পাৰিব। ইয়াতে এতিয়া মই টিমটো কিমান আছে চাব লাগিলে এই টিমত ক্লিক কৰি দিলেই হ'ল। টিমত ক্লিক কৰি দিলে, দিয়াৰ পিছত এতিয়া মোৰ এইটোত কি আছে, টোটেল এইকেইজন এই মেম্বাৰ আছে। গতিকে এই মেম্বাৰ এতিয়া মই চেলাৰী কিমান আছে
5549.91 চেলাৰী হৈ আছে বৰ্তমান। এনেকৈ আমি কি কৰিব পাৰোঁ, ইয়াত ছাৰ্ভিচ ল'ব পাৰোঁ। তাৰপিছত আমি ইয়াত এইখিনি কৰাৰ পিছত আমাৰ এনে মাত্ৰ এটাই কাম থাকে, ডেইলি আমি 8 বজাৰ পৰা 9 বজালৈ ইয়াত এই মাৰ্কেটত গৈ আমি ট্ৰেডিংটো কৰিব লাগে। সেইখিনি কাম ট্ৰেডিংটো কৰাৰ লগে লগে আপোনালোকক লগে লগে 5% ইণ্টাৰেষ্ট সহ যিখিনি জমা আছে তাৰ ওপৰত আপোনালোকক লাভাংশটো দি দিব। গতিকে আপোনালোকে যদি কোনোবাই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ছাৰ্ভিচ ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। আপোনালোকে ইয়াত ছাৰ্ভিচ ল'লে এটাই লাভ হ'ব, আপোনালোকে কি কৰিব পাৰিব, যিটো আপোনালোকে জমাত হ'ব, জমাত হোৱা টকাটো 15 দিনত ডাবল হৈ যায়। গতিকে 15 দিন পিছতে আপোনালোকে আপোনালোকৰ যিখিনি জমাত হৈছিল অৰ্থাৎ জমাত হোৱাৰ লাভৰ অংশটো আপোনালোকে উলিয়াই ল'ব পাৰিব আৰু বাকীখিনি আপোনালোকে ৰাখি দিব পাৰে। ইয়াতে আপোনালোকে যদি 1208 টকা জমাত হয় তেতিয়াহ'লে 4 মাহত অৰ্থাৎ 120 দিনত আপোনালোকৰ 4,21,000 টকা হ'ব। গতিকে 1200তকৈ ওপৰত হ'লে কিমান হ'ব পাৰে আপোনালোকে ভাবি চাওক। গতিকে ইচ্ছা কৰিলে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি এই লাভৰ সুবিধাটো ল'ব পাৰে। এইখিনি কৈয়ে মই সামৰণি মাৰিছোঁ। ধন্যবাদ।